ঘৰৰ কাম কৰি কোনে ভাল পাওঁ বাৰু। মই যে ঘৰৰ কাম কৰি বহুতেই ভাল পাওঁ। ৰাতিপুৱা শুই উঠি প্ৰথম মই চোতালখন সাৰি লওঁ, তাৰপিছতে মুখ হাত ধুই মেলি বাকী কামবোৰ কৰিবলৈ আগবাঢ়ো দেই। আজি মই ৰাতিপুৱা প্ৰথম ৰিলে বনালোঁ, ৰিলটো চাই লওঁ। ৰিলটো আপোনালোকে চাই মেলি ভাল কমেণ্ট কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। মোৰ আকৌ বেৰ মোচা সম্পূৰ্ণকৈ হোৱাই নাছিলে নহয়, সেইবাবে আজিও অকণমানকৈ বেৰখিনি মুচি ল'লোঁ। কিন্তু সম্পূৰ্ণ যে শেষ নহ'লে আজিও। মই আজি মাৰ লগত এফালে যাবলগীয়া হ'ল, সেইবাবে আজি বেৰখিনি আধা মোচাই হৈ থাকিলে। মাৰ লগত যাবলগীয়া কাৰণটো মোৰে কাৰণ আছিলে বাৰু। ফাৰ্ষ্ট আমি দোকানলৈ গ'লোঁ, তাৰপিছত বেংকলৈ গ'লোঁ। বেংকত পইচা কেইটকামান উলিয়াবলগীয়া আছিলে। আজি যিহেতু বেংকত ইমান এটা ভিৰ নাছিলে, সেইবাবে আমাৰ কামটো পটককৈ হৈ গ'ল। অকল বেংকৰ কাম বুলিয়ে নহয়, আমাৰ কেইবাটাও কাম আছিলে। সেইবাবে বেংকৰ কামটো কৰি মেলি আমি এতিয়া জাগোনলৈ বুলি আহিলোঁ। জাগোনতো কাম কেইটামান আছিলে, সেইবাবে জাগোনলৈ আহিলোঁ। এইফালে আকৌ আমি স্কুটিখন এডোখৰতে থৈ আহিছোঁ। জাগোনত আজি মঙলবাৰ বজাৰ, যিহেতু বহুত ভিৰ আছিলে। এইফালে আকৌ যাদু খেল দেখুৱাই আছিলে। মা মই কিনো দেখাইছে বুলি অকণমানকৈ চালোঁ আৰু। তাৰপিছতে মা মই দুজনীয়ে কিবা এটা খাই মেলি ঘৰলৈ বুলি আহিলোঁ আৰু। এইফালে ৰাস্তা যে পাৰ হ'বই নোৱাৰি, ইমান ভিৰ। আমি আকৌ জাগোনৰ পৰা আহি মেলি আকৌ কেফেত সোমাবলগীয়া হ'ল। মোৰ এছাইনমেণ্টৰ কাম দুটামান আছিলে। এছাইনমেণ্টৰ কাম দুটামান এই ফ্ৰণ্ট পেজটো আজিকালি প্ৰিণ্ট আউট কৰিহে দিব লাগে বোলে। সেইবাবে সেইখনো উলিয়াই ল'লোঁ। তাৰপিছত আমি ঘৰ পালোহি। আজিলৈ আহিছোঁ দেই গাইজ, বাই। মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে থেংক ইউ।